বাবু আঁচনিৰ ফৰ্মখন ফিল আপ কৰোঁতে বহুতে এটা ভুল কৰি আছে, সেইটো ভুল যাতে আপুনিও নকৰে সেইকাৰণে মই এই ভিডিঅ'টো আপোনালোকৰ কাৰণে লৈ আহিছোঁ। ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে ষ্টেপ বাই ষ্টেপ মই আপোনালোকক আজি দেখুৱাই দিম, যাতে আপোনালোকৰ ভুল নহয়। গতিকে মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। যদি কিছুমান আপোনালোকে স্কিপ কৰে তেনেহ'লে আপোনাৰো ফৰ্মখন ৰিজেক্ট হোৱাৰ চান্স আছে। গতিকে মোৰ ভিডিঅ'টো আপুনি শেষলৈকে চাই থাকিব, স্কিপ নকৰাকৈ চাব। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে মোৰ ভিডিঅ'টো আপুনি লাইক কৰি দিব, আৰু যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ কিয় এনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ, আৰু অনলাইন ৰিলেটেড ভিডিঅ' মই আপোনালোকৰ কাৰণে লৈ আহোঁ। গতিকে ভিডিঅ'টো দেৰি নকৰি এতিয়া আৰম্ভ কৰোঁ। মই আপোনালোকক কম্পিউটাৰ স্ক্ৰীণত সম্পূৰ্ণ ডিটেইলছত বুজাই দিম ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে। গতিকে ব'লক এতিয়া আমি কম্পিউটাৰৰ স্ক্ৰীণলৈ যাওঁ। তো মই এতিয়া আপোনালোকক ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে সেইটো দেখুৱাই দিম, খুব সুন্দৰভাৱে দেখুৱাই দিম। আপোনালোকে ষ্টেপ বাই ষ্টেপ ভিডিঅ'টো চাওক, শেষলৈকে চাওক, স্কিপ নকৰাকৈ চাব। স্কিপ নকৰিলেহে আপোনালোকে ভালকৈ বুজি পাব। প্ৰথমতে ফৰ UG ফাৰ্ষ্ট ইয়াৰ BA BSc BCom কাৰণে এখন ফৰ্ম। তাৰপিছত আপোনালোকে প্ৰথমতে আছে ফাৰ্ষ্ট নেম অফ ষ্টুডেণ্ট। ইয়াতে আপোনাৰ এডমিটত যিটো নাম আছে বা আধাৰ কাৰ্ডত সেইটো নাম আপুনি ইয়াত কেপিটেল লেটাৰত ফিল আপ কৰক। তাৰপিছত 2 নম্বৰত আহিছে মেৰিটেল ষ্টেটাছ। আপুনি যদি ছিংগল হয় ছিংগলটোত ক্লিক কৰক, তাৰপিছত মেৰিট হ'লে মেৰিটত ক্লিক কৰক। 3 নম্বৰত হ'ল ডেট অফ বাৰ্থ। আপোনালোকৰ এডমিট বা আধাৰ কাৰ্ডত যিটো ডেট অফ বাৰ্থ আছে সেইটোৰ মতেহে আপুনি ইয়াত ফিল আপ কৰিব লাগিব। বহুতে ইয়াত ভুল কৰে ডেট অফ বাৰ্থটো, গতিকে আপোনালোকে ভালকৈ চাই ফিল আপ কৰিব। 4 নম্বৰত নেম অফ ফাদাৰ অৰ মাদাৰ অৰ গাৰ্জেন। আপোনালোকৰ ইয়াত ফাদাৰ নেমটো বহুৱাই দিয়ক। তাৰপিছত 5 নম্বৰত আহিল ৰিলিজন। আপুনি যদি হিন্দু হয় হিন্দু দিয়ক, খ্ৰীষ্টান হ'লে খ্ৰীষ্টান, মুছলিম হ'লে মুছলিম। ইয়াত আপুনি এইটো দি দিয়ক। 5 নম্বৰত আপোনাৰ ৰিলিজিয়নটো দি দিয়ক, হিন্দু মুছলিম খ্ৰীষ্টান যি হয় সেইটো আপুনি ইয়াত দি দিয়ক। 6 নম্বৰত আহিল মোবাইল নাম্বাৰ। আপুনি ইয়াত আপোনাৰ মোবাইল নাম্বাৰটো দি দিয়ক। তাৰপিছত 7 নম্বৰত এড্ৰেছ। আপোনাৰ ভিলেজ হয়নে টাউন হয়নে চিটি। যদি ভিলেজ হয় ভিলেজত আপোনাৰ টিক মাৰ্ক দিয়ক। তাৰপিছত আপুনি ইয়াত ভিলেজটো লিখি দিয়ক। তাৰপিছত আপোনাৰ পিন নাম্বাৰটো লিখি দিয়ক। তাৰপিছত আহিল আপোনাৰ ব্লক অৰ মিউনিচিপালিটি অৰ টাউন কমিটি। যদি আপোনাৰ ব্লক হয় ব্লক দিয়ক, যদি আপোনাৰ মিউনিচিপালিটি আছে তেনেহ'লে সেইটো দিয়ক, যদি টাউন কমিটি আছে আপোনালোকৰ তেনেহ'লে এইটো ইয়াত আপুনি টাউন কমিটিটো লিখি দিয়ক। আপোনাৰ পুলিচ ষ্টেচন কি হয় ইয়াত আপুনি পুলিচ ষ্টেচনটো লিখক। আপোনাৰ ডিষ্ট্ৰিক্টটো ইয়াত লিখক। 8 নম্বৰত আহিল আপোনালোকৰ আধাৰ কাৰ্ড নং। যদি আপোনালোকৰ আধাৰ কাৰ্ড আছে তেনেহ'লে ইয়াত আধাৰ কাৰ্ডৰ নাম্বাৰটো দি দিয়ক, যদি নাই তেনেহ'লে ইয়াত আধাৰ কাৰ্ডৰ নাম্বাৰটো নিদিলেও হয়। 9 নম্বৰত বহুতে ভুল কৰে নেম অফ LAC। 9 নম্বৰত আপোনালোকৰ আছে নেম অফ LAC। তাৰ মানে আপোনালোকৰ LAC মানে হৈছে সমষ্টি। আপোনাৰ যিটো সমষ্টি হয় খণ্ড, আপোনালোকে য'ত ভোট দিয়ে সেইটো ভোট দিয়া সমষ্টিটো কি বা খণ্ডটো কি সেইটো আপুনি ইয়াত লিখিব লাগিব। নেম অফ LAC আপোনালোকৰ ইয়াত সমষ্টিটো আপোনালোকে লিখিব লাগিব। 10 নম্বৰত অপটেড ফৰ BK মেৰিট এৱাৰ্ড। যদি আপুনি BK মেৰিট এৱাৰ্ড লাভ কৰিছিল তেনেহ'লে আপুনি ইয়েছ দিয়ক, আৰু যদি আপুনি এৱাৰ্ডটো লাভ কৰা নাই তেনেহ'লে ইয়াত নট ক্লিক কৰক। তাৰপিছত আহিল বি এডুকেশ্যনেল ডিটেইলছ। আপোনালোকে ইয়াতে বহুতে ভুল কৰে নেম অফ দ্য ইনষ্টিটিউট ফ্ৰম হুইচ পাষ্ট। ইয়াতে বহুতে ভুল কৰি আছে, আপোনালোকে এইখিনি চাব। মই আপোনালোকক কৈ আছোঁ, আপোনালোকে যদি BA ফাৰ্ষ্ট ছেমত পঢ়ি আছে তেনেহ'লে আপোনালোকে হাই ছেকেণ্ডাৰী কোনখন স্কুলৰ পৰা পাছ কৰিছিল সেইটো আপুনি ইয়াত লিখিব লাগিব। নেম অফ দ্য ইনষ্টিটিউট ফ্ৰম হুইচ পাষ্ট। আপোনালোকে হাই ছেকেণ্ডাৰী ক'ৰ পৰা পাছ কৰিছিল সেইটো আপুনি ইয়াত লিখিব লাগিব। লাষ্ট এক্সামিনেশ্যন পাছ, আপুনি কি এক্সামিনেশ্যন পাছ কৰিছিল লাষ্ট। তাৰপিছত আপুনি যদি BA পঢ়ি আছে তেনেহ'লে আপুনি ইয়াত HS লিখিব লাগিব। আপুনি ইয়াত যদি যোৱা বছৰ পাছ কৰিছে তেনেহ'লে ইয়াত 2025 লিখিব লাগিব। আপোনাৰ এডমিটত ৰোল নং যিটো আছে সেইটো আপুনি ইয়াত লিখি দিব লাগিব। 3 নম্বৰত আহিল নেম অফ ইনষ্টিটিউট কাৰেণ্টলি এনৰল ইন। আপুনি যিখন কলেজত বৰ্তমান পঢ়ি আছে বা আপুনি যিখন কলেজত নাম লগাইছে সেইখন স্কুলৰ বা কলেজৰ ইয়াত নামটো লিখিব লাগিব। তাৰপিছত নেম অফ দ্য ইউনিভাৰ্চিটি। আপোনালোকে যদি আপোনালোকে ভট্টদেৱত
ইউনিভাৰ্চিটিৰ আণ্ডাৰত হয় তেনেহ'লে ভট্টদেৱ হ'ব। যদি আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত হয় তেনেহ'লে আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ ইয়াত লিখিব লাগিব। গতিকে আপোনাৰ যিটো ইউনিভাৰ্চিটিৰ আণ্ডাৰত হয় সেইটো আপুনি ইয়াত লিখিব লাগিব। 5 নম্বৰত আপোনালোকৰ স্মাৰ্ট এনৰলমেণ্ট আপোনালোকে এডমিশ্যন লওঁতে যিটো স্মাৰ্ট পৰ্টেলত এডমিশ্যন লৈছিল তাৰ এনৰলমেণ্ট নাম্বাৰটো ইয়াত দিব লাগিব। এইখিনি আপোনালোকে ভালকৈ চাই ল'ব। মই যিটো কৈছোঁ, মই যেনেকৈ কৈছোঁ ঠিক সেইমতে কৰিলে আপোনালোকৰ ফৰ্মখন ৰিজেক্ট নহয়। তাৰপিছত বেংক ডিটেইলছ। আপোনালোকে ইয়াত বেংক একাউণ্ট নম্বৰটো লিখিব লাগিব 1 নম্বৰত। 2 নম্বৰত লিখিব লাগিব IFSC কোড। আপোনালোকৰ বেংকৰ একাউণ্টৰ ফ্ৰণ্ট পেজত থাকিব, একাউণ্ট নম্বৰৰ ৰাইট ছাইডে থাকিব, হয় তলতো থাকিব IFSC কোডটো। যদি আপোনালোকে নাজানে তেনেহ'লে বেংকত গৈ সুধি ল'ব। তাৰপিছত আপোনাৰ নামটো দিব ইয়াতে। আপোনাৰ একাউণ্টৰ যিটো নাম আছে সেইটো নাম আপোনালোকে ইয়াতে লিখি দিব। আপোনালোকৰ যিটো ইয়াত 4 নম্বৰ আছে বেংক নেম। আপোনালোকৰ যিটো বেংকত একাউণ্টখন আছে সেই বেংকটোৰ নাম ইয়াতে লিখিব লাগিব। ধৰক আপোনালোকৰ যদি ষ্টেট বেংকত একাউণ্টখন আছে তেনেহ'লে ষ্টেট বেংক অফ ইণ্ডিয়া লিখিব লাগিব। তাৰপিছত আছে ইয়াতে ব্ৰাঞ্চ মানে হৈছে কি আপোনালোকৰ বেংকটো ক'ত আছে, মানে ব্ৰাঞ্চটোৰ এড্ৰেছ ইয়াতে। যদি আপোনালোকৰ ওচৰত কোনোবা বেংকত আছে সেই বেংকৰ ব্ৰাঞ্চৰ এড্ৰেছটো দিব লাগিব ইয়াতে। আপোনালোকে যদি নাজানে তেনেহ'লে ব্ৰাঞ্চটো তেনেহ'লে আপোনালোকে বেংক একাউণ্টখনতো থাকে তাত চাব পাৰে। তাৰপিছত ছিগনেচাৰ, হেড অফ দ্য ইনষ্টিটিউট। ইয়াতে স্কুল কলেজৰ ছিগনেচাৰটো মাৰিব, ইয়াতে আপোনাৰ গাৰ্জেনে মাৰিব, ইয়াতে আপোনাৰ ছিগনেচাৰ লাগিব। গতিকে এইখিনি আছিল ফৰ্মখন। বহুতে ইয়াত ভুল কৰি আছে। এডুকেশ্যন ডিটেইলছ আৰু আপোনাৰ যিটো নেম অফ LSE আৰু এডুকেশ্যনেল ডিটেইলছত বহুতে ভুল কৰি আছে। গতিকে মই আপোনালোকক ক্লিয়াৰলি কৈ দিলোঁ আৰু ষ্টেপ বাই ষ্টেপ ধুনীয়াকৈ বুজাই দিলোঁ। এনেকৈ ফৰ্মখন ফিল আপ কৰিলে আপোনালোকৰ কেতিয়াও ৰিজেক্ট নহয়। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে মোৰ ভিডিঅ'টো আপুনি লাইক কৰি দিব, আৰু যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।